নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে আৰু আহি থকা এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে। মোৰ আগৰ ভিডিঅ'সমূহ আপোনালোকে নিশ্চয় চাইছে। তাত মই পোনপ্ৰথমতে এনচিয়েণ্ট ইণ্ডিয়াৰ সম্পূৰ্ণ সিৰিজটো কনচেপ্ট ৱাইজত বুজাইছিলোঁ আৰু তাৰ পিছত জিকে কেইটামান টপিক ট্ৰিকৰ সহায়ত কিদৰে সহজতে মনত ৰাখিব পাৰিব সেইটো মই দেখাই দিছিলোঁ। আৰু এতিয়া মই এমচিকিউ সিৰিজটোকে কণ্টিনিউ ৰাখিছোঁ আৰু আজি ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ এমচিকিউ লৈ আহিছোঁ। আমাৰ আহি থকা যি আসাম পুলিচৰ এছআই এক্সাম বা এডিআৰই এক্সাম তাতো আপোনালোকে এনেকুৱা ধৰণৰ এমচিকিউ দেখিবলৈ পাব। সো আজিৰ ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। সো ভিডিঅ'টো ভালদৰে চাই যাব। সো আহক আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। কুৱেশ্যন নম্বৰ 1, ইন হুইচ প্লেচ লৰ্ড বুদ্ধা হেজ বিন এনলাইটেণ্ড? কোন ঠাইত ভগৱান বুদ্ধ আলোকিত হৈছে? অপশ্যন দিয়া আছে। অপশ্যন এ বুদ্ধগয়া, অপশ্যন বি মগৰ, অপশ্যন চি সাৰনাথ আৰু অপশ্যন ডি দিয়া আছে কপিলবস্তু। ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব? আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ বুদ্ধগয়া। কুৱেশ্যন নম্বৰ 2, হু ইজ দ্য ফাউণ্ডাৰ অফ আৰ্য সমাজ? আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিলে? অপশ্যন এ দিয়া আছে স্বামী ৰামকৃষ্ণ পৰমহংস, অপশ্যন বি স্বামী বিবেকানন্দ, অপশ্যন চি স্বামী সচ্চিদানন্দ আৰু অপশ্যন ডি দিয়া আছে স্বামী দয়ানন্দ সৰস্বতী। ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব? এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি স্বামী দয়ানন্দ সৰস্বতী। কুৱেশ্যন নম্বৰ 3, দ্য ছান ৰাইজেছ ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ফাৰ্ষ্টলি? ভাৰতৰ কোনখন ৰাজ্যত পোনপ্ৰথমতে সূৰ্য উদয় হয়? অপশ্যন এ গুজৰাট, অপশ্যন বি ৰাজস্থান, অপশ্যন চি অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডি দিয়া আছে আসাম। এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য চাইন লেংগুৱেজ অফ পাঞ্জাবী? পাঞ্জাবীৰ সাংকেতিক ভাষা কি? অপশ্যন এ গুৰমুখী, অপশ্যন বি গুৰবানী, অপশ্যন চি সংকিৰাট, অপশ্যন ডি দিয়া আছে প্ৰাকৃত। ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব? এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ গুৰমুখী। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য সাউথাৰ্ণ মোষ্ট এৰিয়া অফ ইণ্ডিয়ান লেণ্ড? ভাৰতীয় ভূমিৰ দক্ষিণত থকা এৰিয়াটোৰ নাম কি? অপশ্যন এ দিয়া আছে ইন্দিৰা পইণ্ট, অপশ্যন বি কন্যাকুমাৰী, অপশ্যন চি গাল্ফ অফ মান্নাৰ আৰু অপশ্যন ডি নন অফ দ্য এবভ। আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ ইন্দিৰা পইণ্ট। ভাৰতীয় ভূমিৰ সাউথাৰ্ণ মোষ্টত থকা এৰিয়াটোৰ নাম কি? ইন্দিৰা পইণ্ট। এইটো খুব ইম্পৰ্টেণ্ট, এইটো মনত ৰাখি থৈ দিব। কুৱেশ্যন নম্বৰ 6, ইন হুইচ কাউণ্ট্ৰি পেপাৰ ৱাজ ইনভেণ্টেড? পেপাৰ ক'ত আৱিষ্কাৰ হৈছিল? অপশ্যন এ ইণ্ডিয়া, অপশ্যন বি চাইনা, অপশ্যন চি জাৰ্মানী আৰু অপশ্যন ডি দিয়া আছে USA। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি চাইনা। কুৱেশ্যন নম্বৰ 7, হোৱাট ৱাজ দ্য চাইল্ডহুড নেম অফ গৌতম বুদ্ধ? গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল? অপশ্যন এ সিদ্ধোধন, অপশ্যন বি ৰাহুল, অপশ্যন চি সিদ্ধাৰ্থ আৰু অপশ্যন ডি দিয়া আছে মহাবীৰ। এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন চি সিদ্ধাৰ্থ। মই অলৰেডি বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টো যদি আপোনালোকে চায় তেনেহ'লে বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ ওপৰত সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হ'ব। চ' মোৰ প্লে'লিষ্টত গৈ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। কুৱেশ্যন নম্বৰ 8, হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ? ভাৰতীয় সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ কোন? অপশ্যন এ চিফ জাষ্টিছ অফ ইণ্ডিয়া, অপশ্যন বি গভৰ্ণৰ, অপশ্যন চি প্ৰাইম মিনিষ্টাৰ আৰু অপশ্যন ডি প্ৰেছিডেণ্ট। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন ডি প্ৰেছিডেণ্ট। কুৱেশ্যন নম্বৰ 9, হু গেভ দ্য শ্লোগান ইনকালাব জিন্দাবাদ? ইনকালাব জিন্দাবাদ নামৰ শ্লোগানটো কোনে দিছিলে? অপশ্যন এ সুভাষ চন্দ্ৰ বোস, অপশ্যন বি ভগত সিং, অপশ্যন চি ৰাজগুৰু আৰু অপশ্যন ডি চন্দ্ৰশেখৰ আজাদ। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি ভগত সিং। কুৱেশ্যন নম্বৰ 10, ইন হুইচ ডেট জালিৱানৱালা বাগ ট্ৰেজেডি হেপেন? কোন তাৰিখত জালিৱানৱালা বাগ ট্ৰেজেডি সংঘটিত হৈছিল? অপশ্যন এ 13 জানুৱাৰী 1919, অপশ্যন বি 13 এপ্ৰিল 1919, অপশ্যন চি 13 মে 1919 আৰু অপশ্যন ডি 13 এপ্ৰিল 1819। ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব? এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি 13 এপ্ৰিল 1919। চনটোতো মনত ৰখা দৰকাৰেই, তাৰ লগতে যদি এক্সামত কেতিয়াবা অলপ কনফিউজ লগাবৰ কাৰণে আমাক তাৰিখটো সুধি দিয়ে, সেই ক্ষেত্ৰত আমি তাৰিখটো মনত ৰখাটো জৰুৰী। চ' আমাৰ তাৰিখটো কি? 13 এপ্ৰিল আৰু চনটো কিমান? 1919। ঠিক আছে।
Question number 11. Who is known as Punjab Keshari? Punjab Keshari বুলি কাক জনা যায়? Option A Bhagat Singh, Option B Sardar Vallabhbhai Patel, Option C Rabindranath Tagore আৰু Option D Lala Lajpat Rai. ইয়াৰ correct answer হ'ব Option D Lala Lajpat Rai. Question number 12. Who sacrificed his life firstly in 1857 revolt? 1857 চনৰ বিদ্ৰোহত কোনে প্ৰথমতে নিজৰ জীৱন ত্যাগ কৰিছিল? অপশ্যন এ লিয়াকত আলী, অপশ্যন বি বাহাদুৰ শাহ জাফৰ, অপশ্যন চি ৰাণী লক্ষ্মীবাই আৰু অপশ্যন ডি মংগল পাণ্ডে। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি মংগল পাণ্ডে। Question number 13. When was Vasco da Gama came into India? Vasco da Gama ভাৰতলৈ কেতিয়া আহিছিল? অপশ্যন এ 1398 AD, অপশ্যন বি 1498 AD, অপশ্যন চি 1528 AD আৰু অপশ্যন ডি 1600 AD। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি 1498 AD। Question number 14. Who said back to the Vedas? কোনে কৈছিল যে বেদলৈ ঘূৰি যাওক? অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী, অপশ্যন বি মদন মোহন মালব্য, অপশ্যন চি ৰাজা ৰামমোহন ৰায় আৰু অপশ্যন ডি স্বামী বিবেকানন্দ। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী। Question number 15. Who was the first female governor of India? ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? অপশ্যন এ এনি বেচেণ্ট, অপশ্যন বি মীৰা কুমাৰী, অপশ্যন চি সুচেতা কৃপালানী আৰু অপশ্যন ডি হৈছে সৰোজিনী নাইডু। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি সৰোজিনী নাইডু। Question number 16. What is the real name of স্বামী দয়ানন্দ সৰস্বতী? স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নামটো কি? অপশ্যন এ করুণা শংকৰ, অপশ্যন বি মূল শংকৰ, অপশ্যন চি আজাদ ধৰ আৰু অপশ্যন ডি দিয়া আছে বিদ্যাধৰ। ইয়াৰ কাৰেক্ট আনসাৰ কোনটো হ'ব? এই কুৱেশ্যনটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি মূল শংকৰ। স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নামটো হৈছে কি? মূল শংকৰ। Question number 17. When East India Company had come in India? ভাৰতলৈ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান চনত আহিছিল? অপশ্যন এ 1761 AD, অপশ্যন বি 1290 AD, অপশ্যন চি 1526 AD, অপশ্যন ডি 1600 AD। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন ডি 1600 AD। Question number 18. Who wrote অৰ্থশাস্ত্ৰ? অৰ্থশাস্ত্ৰ কোনে লিখিছিল? অপশ্যন এ মেগাস্থিনিছ, অপশ্যন বি বেদব্যাস, অপশ্যন চি কৌটিল্য আৰু অপশ্যন ডি দিয়া আছে আৰ্যভট্ট। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি কৌটিল্য। Question number 19. Who is known as Iron Man? লৌহ মানৱ বুলি কাক জনা যায়? অপশ্যন এ মহাত্মা গান্ধী, অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন চি বাল গংগাধৰ তিলক আৰু অপশ্যন ডি লালা লাজপত ৰায়। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল। Question number 20. Who has given the concept of preface in Constitution? ভাৰতৰ সংবিধানত প্ৰস্তাৱনাটো কোনে দিছিল? অপশ্যন এ জৱাহৰলাল নেহেৰু, অপশ্যন বি বি.আৰ. আম্বেদকাৰ, অপশ্যন চি মৌলানা আব্দুল কালাম আজাদ আৰু অপশ্যন ডি হৈছে ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ জৱাহৰলাল নেহেৰু। আজিৰ ভিডিঅ'টোত ইমানেই আছিলে। এইকেইটা খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি আপোনালোকৰ এবাৰতে মনত ৰোৱা নাই তেনেহ'লে ভিডিঅ'টো এবাৰ ৰিভাইজ কৰি চাই ল'ব। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।